হাত কাটি তেজ উলিয়াই বয়ফ্ৰেণ্ডক ভাল পোৱাৰ প্ৰমাণ দিব নোৱাৰিব পাৰোঁ, কিন্তু কাচিৰে আঙুলি কাটি ভিডিঅ' কৰি হ'লে দেখুৱাব পাৰোঁ দেই। এয়াও এক প্ৰকাৰৰ টেলেণ্টেই দিয়কচোন। এই টেলেণ্টবোৰ দেখাবলৈকে স্বাগতম জনাইছোঁ এলেহুৱা প্ৰাণীৰ ভ্লগলৈ, মানে RJ ভ্লগলৈ। আগদিনা বিয়া খাই ভাগৰ পলোৱাই নাছিল, আজি আকৌ বাগানত ডিউটি দিয়েই দিলে নহয়। তাতে আজি টিকা ফটা ৰ'দ, কেচেল কৰি গৈ আছোঁ আৰু এতিয়া অকলে। আজি যাওঁতেই ভাবি গৈছোঁ, ৰ'দ পৰা ঠাইত নহয়, আজি ছাঁ পৰা ঠাইহে ছিঙিম। দেন হ'লেও হ'ব যা, গৰমত প্ৰাণটো বচাব পাৰিলেই হ'ল। যাওঁতে অৱশ্যে অকলেই গৈছিলোঁ, কিন্তু মোৰ পিছে পিছে দেউতা ওলালগৈ দৰৱ মাৰিবলৈ। যি কি নহওক সাহস অলপ বাঢ়িল, নহ'লে হাবিৰ মাজত অকলে ভয়ো লাগে দিয়কচোন। ইফালে আহিবৰ সময়ত কাচিৰে আঙুলিটো থেতেলিয়াই তেজ উলিয়াই দিলোঁ। তেজৰ লগত চকুপানী এটোপো নোলোৱাকৈ থকা নাই দেই। আহি পাই চাহৰ লগত ভীমকল নাপাই খঙেই উঠিছিল নহয়। পিছে মায়ে কোৱাতহে দেখোঁ, সি দেখোন গছৰ পৰা নমায়েই নাই। এইয়া দেখিলেই নহয়, অকণমান জিৰণি ল'বলৈ গৈছিলোঁহে, কিন্তু আহিলেই নহয় বতাহজাকে খেদি। ভাবিছিলোঁ বৰুণদাকো লগত লৈ আহিব, কিন্তু নাহিল বোলে। পৱনদাৰ ভয়ত পোৱালিটোৱে খেলি থকা চকাটো মোকে দি সি মাকৰ কোচত সোমালগৈ। আজি মোৰ অকণমান পইচা বেছি হৈছিল, মানে থ'বলৈ ঠাই নোহোৱা হৈছিল। হ'ব পাই, ইমান ফিটো ভাল নহয়। গধূলি হোৱাত প্ৰকাণ্ড আম এটা কাটিবলৈ উলিয়াই লৈছোঁ। আমাৰ মাজনীও কম নহয়। আমৰ লগত খাবলৈ চাহ উলিয়াই দিছে, চাহ।